কলকাতা বিমানবন্দৰত অৱতৰণ কৰিলে বিশ্বৰ সৰ্ববৃহৎ এয়াৰবাছ বেলুগা XL। দেখাত ঠিক তিমি মাছৰ দৰেই এই বেলুগা XLখন। প্ৰতিখন বেলুগা বিমান নিৰ্মাণ কৰিবলৈ প্ৰায় ৩ বছৰ সময় লাগে। মূলতঃ ফ্ৰান্স, জাৰ্মানী আৰু ইউকেত তৈয়াৰ কৰা হয়। এই মডেলটো এটা ফ্ৰান্সৰ উৎপাদন প্ৰডাক্ট। 1992 চনত এই ধৰণৰ বিমান নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। এই বৃহৎ আকাৰৰ বিমানখনে বৃহৎ সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়। এই বিমানখন আন মালবাহী বিমানতকৈ আকাৰত বহু ডাঙৰ। বেলুগা XL বিমানখনে বিশ্বৰ এটা মূৰৰ পৰা আনটো মূৰলৈ বিমানৰ কিছু অংশ পৰিবহণ কৰে। বাড়াতে পারেনি কিন্তু সব জানো না জানি